নমস্কাৰ নতুন ঠিকনালৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ, আশা কৰোঁ ইয়াৰ আগৰ ভিডিঅ'টো সকলোৰে ভালেই লাগিছে আৰু জীৱনত নতুনকৈ আগবাঢ়িবলৈ প্ৰেৰণাও পাইছে। যদি ভিডিঅ'টো চোৱা নাই তেন্তে এতিয়াই চেনেল পেজলৈ গৈ চাব পাৰে। লিংকটো আপোনালোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যনত দিয়া আছে। আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিম। মোৰ কিয় জন্ম হ'ল, মোৰ জীৱনৰ উদ্দেশ্য কি? যদি কেতিয়াবা আপোনাৰ এনে অনুভৱ হৈছে যে আপুনি নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱা নাই বা নিজৰ জীৱনৰ পথ হেৰুৱাই পেলাইছে, তেন্তে আপুনি অকলশৰীয়া নহয়। কোনেও আপোনাক আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি দিব নোৱাৰে। কিন্তু সুখৰ বিষয় যে এই কাম আপুনি নিজেই কৰিব পাৰিব। আপুনি নিজেই ইয়াক আৱিষ্কাৰ কৰিব পাৰিব। আৰু আজি মই আপোনাক মোৰ নিজৰ জীৱনৰ পৰা শিকা সেই উদ্দেশ্য বিচাৰি পোৱাৰ 3টা সহজ উপায়। আপুনি যিবোৰ কামত আনন্দ অনুভৱ কৰে তাক অনুসৰণ কৰক। ভাবকচোন, এতিয়া আপুনি সঁচাকৈ আনন্দ অনুভৱ কৰে? কি কাম কৰি থাকিলে সময় কেতিয়া পাৰ হৈ যায় তাক গমকে নাপায়? এনে কি কাম আছে যাক আপুনি জানে যে আপোনাৰ কোনো উপাৰ্জন নহ'ব, তথাপিতো আপুনি আনন্দ মনেৰে কৰিব? এই অনুভৱবোৰ অলপ আকস্মিক যেন লাগিলেও এইবোৰেই আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাত সহায় কৰিব। সেয়ে মন দিব, আপুনি কোনবোৰ কামত আনন্দ উৎসাহ অনুভৱ কৰে, কোনবোৰ কামে আপোনাৰ মন প্ৰফুল্লিত কৰি তোলে, সেইবিলাকেই হৈছে আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাৰ প্ৰথম খোজ। আপুনি কিহত বেদনাৰ অনুভূতি কৰে তাক লক্ষ্য কৰক। জীৱনৰ উদ্দেশ্য মাথো ভাল লগা বস্তুৰ সৈতে জড়িত নহয়। কেতিয়াবা এনে এটা কাম হ'ব পাৰে যাক আপুনি নেদেখা কৰিব নোৱাৰে বা ইগনোৰ কৰিব নোৱাৰে, যিয়ে আপোনাৰ অন্তৰ মনটোক জোকাৰি তোলে। যাক দেখি আপোনাৰ এনে অনুভৱ হ'ব, যদি কোনোবাই এই কামটো সমাধান কৰি দিলে হয় তেন্তে কিমান ভাল হ'ল হয়। সেই কোনোবাইটো আপুনিয়েই। হয়তোবা আপোনাৰ জীৱনৰ উদ্দেশ্য সেই সমাধানবোৰতেই লুকুৱাই আছে, যি সমস্যাবোৰ দেখিলে আপোনাৰ মনটো অশান্ত হয় আৰু সমাধান কৰিবলৈ ইচ্ছা হয়। গতিকে নিজকে এইটো কেতিয়াও নক'ব যে এইটো মোৰ কাম নহয় বা মই এইটো কেনেকৈ কৰিম ইত্যাদি। আপোনাৰ মনৰ কথা শুনক। আপোনাক আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱাত সহায় কৰিব। আপুনি কৰা কামৰ প্ৰভাৱত মনোযোগ দিয়ক। আপোনাৰ জীৱনৰ উদ্দেশ্য বহু সময়ত সেই স্থানত আৱিষ্কৃত হয় য'ত আপুনি আনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে। ভাবকচোন, কেতিয়াবা মানুহে আপোনাক এটা সহজ বা কঠিন কামৰ বাবে ধন্যবাদ দিছে নেকি? কিবা এটা কাম যিটো হয়তো আপুনি এনেই একো নাভাবাকৈ কৰি দিছিল, কিন্তু সেই কামটোৱে আনৰ জীৱনত বহুত ডাঙৰ প্ৰভাৱ পেলাইছে। গতিকে তাতেও হয়তো আপোনাৰ জীৱনৰ উদ্দেশ্য লুকুৱাই থাকিব পাৰে। হয়তোবা এটা সংকেত যে কিয় আপুনি এই ধৰালৈ আহিছে। যেতিয়া মানুহে কয়, ধন্যবাদ, আপুনি মোক বহুত সহায় কৰিলে, ভাবিছেনে আপোনাৰ কোনবোৰ কামৰ কৌশল, আপোনাৰ কোনবোৰ গুণ বা বৈশিষ্ট্যক মানুহে সদায় প্ৰশংসা কৰে? আপোনাৰ জন্মগত প্ৰতিভা বা প্ৰাকৃতিক ক্ষমতা, যিবোৰ আপুনি হয়তো নভবাকৈয়ে কৰিব পাৰে, সেইবোৰেই বহু সময়ত আপোনাৰ জীৱনৰ উদ্দেশ্য হ'ব পাৰে। অনুসৰণ কৰক, লক্ষ্য কৰক, মনোযোগ দিয়ক। মনত ৰাখিব, যিবোৰ কামত আনন্দ অনুভৱ কৰে তাক অনুসৰণ কৰক। যিবোৰ কামে আপোনাৰ হৃদয় স্পৰ্শ কৰে তাক লক্ষ্য কৰক। আৰু যিবোৰ প্ৰাকৃতিক প্ৰতিভাক মানুহে প্ৰশংসা কৰে তাক গুৰুত্ব দিয়ক। আপোনাৰ জীৱনৰ উদ্দেশ্য এটা গন্তব্যস্থান নহয়, এটা যাত্ৰা। আজিৰ পৰাই ইয়াক বিচাৰিবলৈ চেষ্টা কৰক। আপোনাৰ জীৱনৰ উদ্দেশ্য আপোনাৰ ভিতৰতেই আছে, তাক আৱিষ্কাৰ কৰক। যদি এই ভিডিঅ'টোৱে আপোনাক সহায় কৰে তেন্তে অনুগ্ৰহ কৰি লাইক কৰক আৰু ভৱিষ্যতে এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্টত লিখক আপোনাক কিহে আনন্দিত কৰে। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতেই সামৰিলোঁ।
ধন্যবাদ।